প্ৰশ্ন নং 1 NRCৰ ফুল ফৰ্ম কি? উত্তৰ নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন। প্ৰশ্ন নং 2 মাজুলীক কেতিয়া অসমৰ নতুন জিলা হিচাপে ঘোষণা কৰা হয়? উত্তৰ 27 জুন 2017 তাৰিখে। প্ৰশ্ন নং 3 ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ভাৰতলৈ আহে? উত্তৰ 1600 চনত। প্ৰশ্ন নং 4 আধুনিক ঔষধৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ হিপোক্ৰেটিছক। প্ৰশ্ন নং 5 পৃথিৱীৰ সৰ্বাধিক জনবসতিপূৰ্ণ চহৰখনৰ নাম কি? উত্তৰ টকিঅ'। প্ৰশ্ন নং 6 ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ হিমিছ, জম্মু কাশ্মীৰৰ লেহ জিলাত আছে। প্ৰশ্ন নং 7 ভাৰতত প্ৰথম ইণ্টাৰনেট সেৱা কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1995 চনৰ 15 আগষ্টত। প্ৰশ্ন নং 8 ভাৰতত বছৰি কোন তাৰিখে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰা হয়? উত্তৰ 24 ডিচেম্বৰ তাৰিখে। প্ৰশ্ন নং 9 কোনটো ভাষা অষ্টম অনুসূচীৰ অন্তৰ্ভুক্ত নহয়? উত্তৰ কাৰ্বি ভাষা। 10 বি.আৰ. আম্বেদকাৰৰ সমাধিস্থলৰ নাম কি? উত্তৰ চৈত্যভূমি। প্ৰশ্ন নং 11 কোনখন ৰাজ্যক ভাৰতৰ ব্ৰেড বাস্কেট বুলি জনা যায়? উত্তৰ পঞ্জাৱক। প্ৰশ্ন নং 12 সাধাৰণতে কোনটো সময়ত 0 আৱাৰ আৰম্ভ হয়? উত্তৰ দুপৰীয়া সময়ত। প্ৰশ্ন নং 13 GSTৰ ফুল ফৰ্ম কি? GSTৰ ফুল ফৰ্ম হৈছে গুডছ এণ্ড ছাৰ্ভিচ টেক্স। প্ৰশ্ন নং 14 সাংস্কৃতিক বিশ্ববিদ্যালয় অসমৰ কোনখন জিলাত আছে? উত্তৰ মাজুলীত। প্ৰশ্ন নং 15 মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি? প্ৰথম ব্যৱহাৰ কৰা ধাতুটো হৈছে তাম। প্ৰশ্ন নং 16 কোনখন ৰাজ্যক পেট্ৰ' কেপিটেল বুলি কোৱা হয়? উত্তৰ গুজৰাট। প্ৰশ্ন নং 17 ছৌদি আৰৱৰ ৰাজধানী কি? উত্তৰ ৰিয়াদ। প্ৰশ্ন নং 18 তন্ত্ৰ শব্দৰ অৰ্থ কি? তন্ত্ৰ শব্দৰ অৰ্থ হৈছে বৃদ্ধি কৰা। প্ৰশ্ন নং 19 কালবৈশাখী কি? ই হৈছে এক প্ৰকাৰৰ তীব্ৰবেগী বতাহ। প্ৰশ্ন নং 20 অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজা কোন আছিল? উত্তৰ মহেন্দ্ৰ বৰ্মন। প্ৰশ্ন নং 21 অসমৰ বিহুৱে কিমান তাৰিখে বিশ্ব ৰেকৰ্ড গিনিজ বুকত স্থান লাভ কৰে? উত্তৰ 13 এপ্ৰিল 2024 ত। প্ৰশ্ন নং 22 ভাৰতৰ ক'ভিড ভেকচিন নিৰ্মাণকাৰী সংস্থাটোৰ নাম কি? ক'ভিড ভেকচিন নিৰ্মাণকাৰী সংস্থাটো হৈছে ভাৰত বায়'টেক। 23 মাধৱদেৱে যোগ দিয়া ভতিমাবিধৰ নাম কি? মাধৱদেৱে যোগ দিয়া ভতিমাবিধ হৈছে গুৰু ভতিমা। প্ৰশ্ন নং 24 ভক্তি ৰত্নাকৰ গ্ৰন্থত মুঠ কেইটা শ্লোক পোৱা যায়? উত্তৰ 568টা। প্ৰশ্ন নং 25 শংকৰদেৱৰ দ্বাৰা ৰচিত মুঠ কিমানটা বৰগীত পোৱা যায়? উত্তৰ 34টা। 26 অযোধ্যাৰ ৰাম মন্দিৰ কোনটো শৈলীত নিৰ্মাণ কৰা হৈছিল? উত্তৰ নাগৰ শৈলীত। প্ৰশ্ন নং 27 জলম বঁটা বুলি কাক কোৱা হয়? উত্তৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাক কোৱা হয়। 28 অযোধ্যাৰ ৰাম মন্দিৰৰ বিবাদৰ শুনানি কিমান দিন ধৰি চলিছিল? উত্তৰ 40 দিন ধৰি চলিছিল। 29 নীৰৱ উপত্যকা ক'ত অৱস্থিত? নীৰৱ উপত্যকা অৱস্থিত কেৰালাত। প্ৰশ্ন নং 30 অসমৰ সৰ্বাধিক ৰেচম উৎপাদনকাৰী জিলাখনৰ নাম কি? উত্তৰ ধেমাজি জিলা। আছাম জিকে পইণ্ট চেনেলৰ এই ভিডিঅ'টোৰ পৰা যদি আপোনালোক উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে। ধন্যবাদ।